তিনিও ভৰজুৱতী হৈৰা এই কন্যাক লৈ কাশী ৰজাৰ ও মহাচিন্তা তুমি বাৰু দেখিছানে নাই মোৰ অতি মৰমৰ কন্যা অম্বালিকাৰ অম্বিকাচোন ভৰজুৱতী হৈ গ'ল সিহঁতৰ বাবে তুমি কিবা চিন্তা কৰিব পাৰিছানে নাই মানে মই বিয়াৰ কথাই ক'ব খুজিছো শুনা ৰাণী মই মনে মনে ভাবিছো যে অহা বহাগ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ সেই দিনাই মই মোৰ তিনিজনী কন্যাৰ পাতিম স্বয়ংবৰ হে ৰজা ৰাণী সিদ্ধান্ত হইলা উপবিতা হে কন্যা স্বয়ংবৰ হব ও এই কথা মনে মনে ও শুনে সৰু জনী বিয়া হব এই কথা প্ৰচাৰ হৈ যাব ডাঙৰজনী অম্বানী সৰু মইনা তই সঁচাই কৈছে আমাৰ তিনিটাৰ বিয়া একেলগে বিয়া আমাৰ একে তাৰিখত কোনে কৈছে পিতে আই কৈ আছে তই নিজে শুনিছা নিজ কাণে শুনিছো আই নিজ কাণে শুনিছে সঁচাই বন্ধি এইবোলে কল্যাণ হয়ে নিজ কাণে শুনিছো কি মজা কি মজা আমার প্রিয়রে হব বিনা বিচার কথা পাতিছে আলোচনা করিছে ও হাম হামতে হব ও আমার বিনা বিয়াৰ কথা শুনাৰ লগে লগে আমাৰ ফুৰ্তি লাগিছে গম পাইছা আমি তিনিটাই এটা এটা ঘূৰিব কিন্তু বনিহঁতে ইমান পৰমত আই আৰু পিতে আমাক গামৰি ঘৰ কৰিলা আইটি এইটো দিয়া হৈ যাব আৰু আই পিতে কেৰাটো বোৰ সৰু কথা আমি বিয়াৰ পাছত যদি এটা গোটেইকেইটাই এটা এটা এৰা এৰি আমি থাকিব লাগিব বহাগ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ এই নাই মই মোৰ তিনিজনী কন্যাৰ পাতিছো ভয়ংকৰ
সেয়েহে তোমালোকে পৃথিৱীৰ গোটেই ৰজা মহাৰাজাকে এই ভয়ংকৰলৈ নিমন্ত্ৰণ দিয়াগৈ। মন্ত্ৰীসকল, পৃথিৱীৰ সকলো ৰজা মহাৰাজাক নিমন্ত্ৰণ জনাবা, কিন্তু সেই শান্তনু ৰজাৰ বংশক তোমালোকে নিমন্ত্ৰণ নজনাবা। এয়া দেখুৱাই মন্ত্ৰীসকল এই দাতা এই কাকি মহাৰাজে ক'লে দেখোন শান্তনু ৰজাৰ বংশক দেখোন নিমন্ত্ৰণ জনাবা দিয়া কি কথাটো ধুনীয়াক লগত লৈ যাবলৈ আর এই কথা কাশী রাজ্য অপ্রসার হোক। মাতামাতি করি হবে মনে হয় আসি বলে মালিকা রাতিপুৱা আমাৰ জেঠিমাৰ ল'ৰাটো খবৰ দিছে আমাৰ জেঠিমাৰ লিখিয়াটো খবৰ দিছে মোক বোলে আজি বৰি চৌকা লিখি আমাৰ বৰিটো লোকচান হ'বয়ে একেবাৰে যাই পাওঁ লগে লগে কি তুমি দেখি ইমান বোলে মানুহ বলি তিনিটা ছোৱালী একেলগে হৈ হ'ব একে যাই পাওঁ লগে লগে বোলে এই ডাংডিঙে যে মহাজু ওলাইছে তহঁতে মাৰ পাই তেলে দেৰিকে আহিব এই মানে ঘৰত এই মাৰ হাতত থৈ পেলাই সেই ডাংডিঙে কেইটা ওলাইছে শুনচোন বিয়াৰ ঘৰীয়াক যাবি ঠিকে যাবি চেলো পেলো মাৰি পেলাই যদি ঘূৰি ফুৰা নহয় একেবাৰে কুন্দা মাৰি বাহিৰত দিব গা ঘূৰি ঘূৰি Eso por parte de Sal. Chelsea di Bonisa. Kata ini orang sudah dah jaga, jadi itu bapak beri berapa? Dia sih bisa. Apa di Bonisa? Ay, mau tahu hisab kau ini? Hisab mau tahu? Amar subur mungkin tahu lagi. আমি তেল সিন্ধু দিয়ে একটা গেলাম বহুত অনুভব হয়ে গেছে আমি পানি তুলবা গেলে একটা গেলাম আমি কিবা খাওয়া ভাত দিয়ে একটা গেলাম আমার সুগার এটা তো ভারী ঘুরে ঘুরে বুঝি পাইছো র মই তো এই সেলসেলি তো নাম তো কি আছে মোর নাম নমিতা নমিতা বলে কইলাম নহলি গণকে ভুল লাগে এই নাম তো নমিতা তাই নমিতা মারছি নমিতা এই না এ নমিতা ববিতা নমিতা নমিতা
দিয়া তোৰ নামটো দিয়ে হা তোৰ মুনুমাজি এই দিয়া এই তোৰ নামটো দিয়ে ও ইয়া কথা কি কইয়ে কি নাম লাগে মুনু না মুনু মুনু তোমার নামটো কি মুনু Miss Angelica. মুনু তোমার নামটো কি মুনু Miss Angelica. বেলেগ কথা এটা আছে কিছু বাৰু মোৰ মানে টিকিটকে উঠি যায় এইবিলাক কথা তহঁতে এইবিলাক এঞ্জেলিকা হেঞ্জেলিকা যে নাম ৰাখিছা তহঁতে নিজে নিজে ৰাখা নে মাৰে দিছে এটা ৰাখে কিবা লগত ঘূৰাব নোৱাৰা এইবিলাক নাম তহঁতে নিজে নিজে ঘৰৰ পৰা ৰাখি ল'ব ৰাখি বনতে এইবিলাক নাম ৰাখে বনতে অৰ্থ মহা নাম ৰাখে বনতে অৰ্থ নাম ৰাখে আমার এটা আগের দিনের নাম দিয়ে রাখা ভাল এটা আমার বড় থেকে বড় দরকার নাই আই ঘর খাবতে রাখা না বিয়ার মতো মালিকের ঘর আইয়া না এটা কি সুন্দর আমার নাম রাখছি হ্যাঁ এইটা সুন্দর নাম আমার এটা নাম এটা আয়ো সকল নাম রাখছি এমনি তোমাকে দিছি পাশে শিবা ঢেলি হ্যাঁ কি হল ভাইয়া হ্যাঁ কি হল ভাইয়া এলো মেরে দিবার পাশে নি আরো বলে গেছে লতা আগৰ দিনৰ নাম আমাৰ তৰু লতা কলস লতায়ে লতা আহি দিছে আমার তো লতা রাখছি দিকে দেখাটা ঘুরা করবি বড় হেজাগা করতে না পারবো এপুলে হে হবল মারি মারি থাকি এগোই গেল ভারতের উপস্থিত কাকিৰজা তিনটা জেৰ খয়ম্বৰ খাব আহিলো চাব আহিলো আহি পেলাই দেখা পাইছো এই মখা কি ৰজা মানে বুঢ়া এই সুনিমা গুজৰাট যে এছ বি এছ দেখিছা নে সেইটো ৰজাৰ বয়স মোটামুটি 95 হ'ল আৰু একো একোটা ৰজাৰ দেখোন মাজৰ পৰা এখন নাই হা এই বুঢ়া বুঢ়া ৰজা মখা যে এই বুঢ়া বয়সত ইয়াত লাগি বিয়া হব আহিছি বুঢ়া হলেও বয়স বুঢ়াকে উঠান ধৰে নেকি লাজ মানৰ কথা নাই বিয়া পাতবো আজি আর বুড়া বিলাকে বিয়া পাতা পাতক কারণ পুরুষ জাতি রকম মুখে বেশি দেখে পাওয়া যায় পুরুষ বিলাকে আবার 50 বার বিয়া পাতিলে কোনটা না এটা মরম লগা তিনটা গাভৰু ছোৱালী অম্বালিকা অম্বিকা এই তিনটা গাভৰু ছোৱালী এই বুঢ়া মুখে দেখে মৃত্যু হৈ গ'ল ৰাণী কৰিব এই বুঢ়া মুখা আইছা ইহতো অলপ বস্তু এই বেটি হতৰ বিয়া অসৰ খাপাইছি ৰাণী অসৰ খাপাইছি তহঁতে দেখা পাবি আত্মমঙ্গল নাযাওঁতে এই বেটি হতৰ তিনটা জাহাজী চাকু গুড়া পিঠা গুড়ি আৱা গাখীৰ এই জাছাৰ যোগাৰ কৰিব যাব ও কালিক লাগি মৰি যাব ডাকবো হাহাকাৰ ও আই এই গাভৰু ছোৱালী তিনটাৰ কি হ'ব বিলাই ও এই মতে নাৰী হবে আহিছে ৰজাসকলে গৈ কাশীৰজা চোতালত কি দেখিছিল গৈ কি দেখিছিল ও চোতালত ভাবিছে
দিয়ে ও ওপৰত লিখা আছে এইটো শুভ বিবাহ শুভ বিবাহ হয় হয় বৰ ভাল শব্দ লিখিছে শুভ বিবাহ আৰু শুভ হোৱা দিছিয়া পাওঁফালে বাবা এইটো ও সেইটো আদৰণি এই আদৰণিও লিখিছে দন্তাত্মৰ ভাস্কৰৰ ব্যক্তি ঘৰ বসে ইফালে এইটো ও সেইটো নমস্কাৰ 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 এই হেই কি মাতা হতে আহিছে এই আদৰণি শুভ বিবাহ নমস্কাৰ নমস্কাৰ বিবাহ শুভ আদৰণি আমাৰ মহাৰাজে দুইফালে মাতা লিখিছে এই মাথা ৰে আহিছে কিবা অসুবিধা পাইছে নেকি মন্ত্ৰীসকল বিভিন্ন প্ৰান্তৰ পৰা সন্মানীয় ৰজা মহাৰাজাবোৰ অতিথিবিলাক আহিছে সকলোকে খোৱা লোৱাৰ ব্যৱস্থা কৰা মানুহক খোৱালেও নোখোৱালেও বদনাম মানুহক ভগৱানক সন্তুষ্ট কৰিব পৰা নাই বুজি পাইছা এই মানুহজন নতুনকৈ আহিছে ভাল পাই যাওক বুলি যদি বেছিকে খুৱাই দিয়া হয় বদনাম তেওঁৰ ঘৰত গৈ যদি বেমাৰ লাগে লোকৰ আগতো অপপ্ৰচাৰ কৰি পেলাই অন্তৰ খোলাকৈ কৰ্ম কৰা আছে সেইবাবে বেমাৰ লাগে কিন্তু তেওঁ বিয়া ঘৰত মালটো ফ্ৰীত পাইছে ফুল পাব আৰু যদি বেমাৰ হোৱা ঘৰত কমকে খাই যায় তেওঁ আনৰ আগত কৰি ফুৰে যে খোৱাবই যদি নোৱাৰে গতিকে মানুহক সন্তুষ্ট কৰিব লাগিলে কিছুমান উপস্থিত কৌশল আছে তোমালোকে অৱলম্বন কৰা খাদ্য সম্ভাৰবিলাক তোমালোকে বাহিৰত উলিয়াই দিয়া সকলোৱে নিজে নিজে ল'ব নিজে নিজে খাব ওচৰ আপত্তি কাৰো নাথাকিব মন্ত্ৰীসকল বিভিন্ন প্ৰান্তৰ পৰা সন্মানীয় ৰজা মহাৰাজাবিলাক আহিছে এই ৰজা আৰু প্ৰজাবিলাকৰ মনোৰঞ্জনৰ কাৰণে তোমালোকে একো ব্যৱস্থা হাতত লোৱা নাছিলে নেকি
মোৰ অতি শ্ৰদ্ধাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় ৰজা মহাৰজাৰ প্ৰমুখ্যে মোৰ অতি শ্ৰদ্ধাৰ প্ৰজাসকল জয় জয়তে মই কাশী ৰজাই আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে জানে ৰাইজ আজি মোৰ অতি মৰমৰ কন্যা অম্বালিকা অম্বিকাৰ স্বয়ম্বৰ দিন ধাৰ্য কৰিছে। সেইবাবেইতো আপোনালোকক সমবেত হৈছিল। ইয়াত মোৰ আপোনালোকক ক'বলগীয়া বিশেষ একো নাই। মই এটা কথাই জনাইছো, মোৰ ল'ৰা নাই, ছোৱালী তিনিজনী, আৰু ইহঁতৰ বিৰুদ্ধে এতিয়ালৈ মই একো কৰা নাই। ইহঁতে যাকেই ভাল পাইছে তাকেই কৰিব দিছো। আজিও কিন্তু ইয়াৰ ব্যতিক্ৰম নহ'ব। মানে মই আপোনালোকক কি ক'ব গৈছো, আপোনালোকক হয়তো অলপ বুজাত অসুবিধা হৈছে। মানে আজি মোৰ ছোৱালী তিনিজনীয়ে মানে যাকেই পচন্দ কৰিব তেওঁকেই মাল্য দান কৰিব। ইয়াত কোনেও আপত্তি কৰিব নোৱাৰিব। ডাঙৰ নাই অম্বা মাজুমাই অম্বালিকা গৈছো দিছা অ অম্বিকা আ বাবা হাতা ওলাই